নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই পংকজ পিত আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু এতিয়া আছোঁ পথাৰত আৰু একদম মানে খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে আৰু বহুত বেছি ভাল লাগে এইটো সময়তে এটা গান মনত পৰিছে আপোনালোকৰ কাৰণে মানে গাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে হয়তো গানটো আপোনালোকৰ মনত আছেনে নাই আপোনালোকে জনাই দিব পকা ধানৰ মাজে মাজে সৰু সৰু আলি বোলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহী গীতটো অকণমান গাই দিছোঁ পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহী সৰু সৰু আলি ঐ সৰু সৰু আলি বহুত বেছি ভাল লাগিছে আৰু এতিয়া যাওঁ ঘৰত মই প্ৰত্যেক দিনে দ্য ব্লাইণ্ড ফেমিলি ব্লগছত বিয়লি 4 বজাত ভিডিঅ' আপলোড কৰিম আৰু বিয়লি 4 বজাৰ পৰা প্ৰত্যেক দিনেই ভিডিঅ' আৰম্ভ কৰিম আৰু সেয়েহে এতিয়া বিয়লি 4 বাজিছে আৰু ষ্টাৰ্ট কৰি দিছোঁ আমাৰ আজিৰ ভিডিঅ'টো এতিয়া মই আহি পালোহি আমাৰ বাৰীখন আৰু এইপিনি আছে আমাৰ সদস্যসকল মানে বেটা বেটীকেইটা মানে গৰু ছাগলীকেইটা আৰু দেই আপোনালোকক দেখাই দিওঁ এইখন আমাৰ হৈছে সৰু মোৰ বাগান নহয় আৰু এখন পুলি আৰু কিবা কিবি আছে আৰু এনেকৈ এইজনী হৈছে আমাৰ ডাঙৰ বেটীজনী ডাঙৰ নহয় আৰু এজন ডাঙৰ আৰু এজন বুঢ়ী হ'লা এজনী বেটী বেটী এজনী আছে আমাৰ ডাঙৰ বেটীজনী আৰু এইপিনি আছে একদম আমাৰ পোৱালি এগালমান আছে এইফালে আছে বাবা এইফালে আছে আমাৰ ছাগলী তোক কোনে এইপিনি যাবলৈ আছে এইজনী আমাৰ ছাগলী আৰু এইপিনি আৰু এজনী আছে আৰু মানে এই গৰু ছাগলীৰ মাজতে এনেকৈ আহি মানে ভিডিঅ' চিডিঅ' বনাই মানে কিবা এটা ভাল লাগে আৰু আপোনালোকক মই মানে দেখাই পিনি ভাল পাওঁ এই উচুপনি নিচিনা খালি এনেকৈ কৰি নেদেখা আন্ধাৰ হৈ গ'ল কিন্তু ভণ্টি এতিয়াও কলেজৰ পৰা আহি পোৱাহি নাই মই তাইক আগবঢ়াই আনিবলৈ বুলি মানে আহিছোঁ আৰু আপোনালোকে দেখি গমেই পাইছে পূৰা আন্ধাৰ হৈ গৈছে আৰু মই মানে এইটো আপোনালোকে হয়তো দেখি গম পাইছে আৰু মানে ভণ্টিক নিবলৈ বুলি আহিছোঁ তাৰ বাটত দেখিলোঁ মানে সেইজনী মানে আহি গ'ল কলেজৰ পৰা একদম পূৰা আন্ধাৰ হৈ গ'ল এইজনীৰ পৰা আন্ধাৰ হৈ গ'ল আৰু মানে এতিয়া আহি গ'লোঁ ফাইনেলি লগ পাই গ'লোঁ আৰু এতিয়া আমি গৈ থাকোঁ কিহত আহিলি কিমান দেৰি যে নৱেম্বৰ মাছ কিমান দেৰি হয় নি গাইছ এতিয়া শুই যাওঁ শোৱাৰ সময় হ'ল যিহেতু এতিয়া সময় 1 বাজিলে মই 1 বজাত সদায় শুওঁ ৰাতিপুৱা উঠিম 7টামান বজাত চ' এতিয়া শুই যাওঁ সকলোকে মোৰ ফালৰ পৰা গুড নাইট অৰ্থাৎ শুভ ৰাত্ৰি আৰু আজি শুই যাওঁ লগ পাই আছোঁ নেক্সট ৰাতিপুৱা গুড মৰ্ণিং আপুনি চাই আছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু মই শুই উঠিলোঁ এতিয়া আৰু এতিয়া যাওঁ ঘৰত যিহেতু মই খুৰীহঁতৰ ঘৰত আছিলোঁ দেখিছেনে গাইজ একদম ওপৰত মানে এইবোৰ ইটা চিটা অনা আছে একদম সেনেকৈ দেখিছে কিমান ওপৰ আৰু সেয়া পূৰা ওপৰত আৰু মই ইয়াত আমাৰ এইটো ঘৰৰ টিং একদম পূৰা ওলাই গৈছে সেই কেনে মজা লাগিছে সেইটোৱে আৰু দেখাই
এয়া আমাৰ মা হয় দেই, অলপমান লাজ কৰে কিন্তু কাম কৰি আছে। আপোনালোকক কাম কৰি থকা সময়ত অকণমান দৃশ্যাংশ এটা দেখাই দিওঁ বুলি ভাবিলোঁ। মোক কৈছে নেদেখাবি, মই বৰ বেয়াকৈ আছোঁ, মানে ঘৰত থকা নিচিনা কিমান অৱস্থাটো অলপ বেয়াকৈ আছোঁ কৈছে। কিন্তু নাই, মই মনে মনে ভিডিঅ' কৰি থ'লোঁ। এয়া চিমেণ্টখিনি টিংটোত ভৰাইছে, চিমেণ্ট মানে মিশ্ৰণখিনি আৰু চিমেণ্ট বালিৰ যিটো মিশ্ৰণখিনি ভৰাইছে আৰু এতিয়া মই নিব লাগিব, লৈ যাওঁ মিস্ত্ৰী দাদাইক ওপৰত দিবগৈ লাগিব। চাওকচোন কেনেকৈ ওপৰত দিয়া যায়। এতিয়া গৈ আছোঁ। এইটোৱে আমাৰ ঘৰৰ মানে কি ক'ম আৰু ঘৰৰ ভিতৰখন আৰু এতিয়া ইমানডোখৰলৈকে হৈ গৈছে আৰু এতিয়া ইয়াত লগাই দিছোঁ। চাই থাকক। এয়া লগাবই পৰা নাই, এয়া লগাবই পৰা নাই, দেখিছেনে গাইছ? এতিয়া দেখিছে টিংটো ওপৰলৈ লৈ যাব এতিয়া এয়া চাওক, ওপৰলৈ গৈ আছে গৈ আছে গৈ আছে গৈ আছে। এইয়া মিস্ত্ৰী দাদাই দেখিলে নহয়, ওপৰত পূৰা কামত ব্যস্ত। অকণমান বোলো দৃশ্যাংশটো দেখাই দিওঁ আপোনালোকে নিশ্চয় ভাল পাব। এয়া দৃশ্যাংশটো অলপ দেখাই দিলোঁ, বাকী ল'লে। এতিয়া আকৌ টিংটো তললৈ নমাই দিব। ভাল লাগে ন সৰু সৰু কামবোৰ কৰি কৰি, খুবেই ভাল লাগে। এয়া দেখিলে টিংটো আহি গ'ল তলত, এতিয়া ৰছী দি কৰা হৈছে দেই। সময় হৈ গ'ল ভাত খোৱা, এতিয়া ভাত চাত খাই লওঁ আৰু মানে ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, কাৰণ এতিয়া সময় হ'ল 4 বাজিলে আৰু কৈছিলোঁ আপোনাক 4 বজাৰ লগে লগে, মানে 4 বাজিবলৈ আৰু 10-15 মিনিটমান আছে। চ' 4 বজাৰ লগে লগে ভিডিঅ'টো দিবই লাগিব। গতিকে এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। গতিকে আপোনালোকে সকলোৱে ফ'ল' কৰিব যদি ফেচবুকত চাই আছে, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব দ্য ব্লাইণ্ড ফেমিলি ব্লগছ। এতিয়া ভাতটো খাওঁ আৰু দেই। এয়া দেখিছে আৰু বিশেষ একো নাই, খাই লওঁ ভাতটো, আপোনালোকে চাই থাকক।